Hey guys, welcome to Diamond Vlogs. তো আজি বিশ্বকৰ্মা পূজা যেহেতুকে তো সকলোকে প্ৰথমতে বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি মানে মোৰ আমাৰ এখন বাচন্তি আছে আৰু এখন চেয়াৰ আছে চেয়াৰ মানে মোৰ চাইকেলখন আৰু বাকী ইয়াত ধূপ চাকি ধুনীয়াকৈ মানে অলপমান ধূপ আৰু ফটা চটা দি লওঁ তাৰপিছত মালা এডাল পিন্ধাই দিম আমি অলপ ফুৰিবলৈ মানে আৰু ক'ত পূজাত মানে নিমন্ত্ৰণ আছে তো তাতে গৈ থাকিম আগতে আমি ধূপ আৰু মালাডাল দি লওঁ বলক চলো চলো একদম মানে উঠাৰ লগে লগে আমাৰ দৌৰি থাকে ৰ'ব ইচ্ছাই নকৰে এইখন মানে ৰেষ্ট নাই ভাগৰ বস্তু নাই Sinas. Oh. Biasa ya tension kalau sah. Ini amar hokian ji. Woi. Ini soal biasa langsung selesai. Saya. Saya kan itu. साइकिल के बिना छुपे ना छुपेगा तो ऐसा लोग ना जुदा लगे এখন শুরু করে এখন আরো আছে মানে বই না মানে বেশি তো গাইজ আমাৰ গাড়ী পূজা হৈ গ'ল এতিয়া আমাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী আৰম্ভ বহুত খাব লাগে আৰু প্ৰসাদটো খাই এতিয়া বাহিৰলৈ যাওঁ আৰু এয়া আমাৰ ঘৰত স্বামী আহিছে প্ৰসাদ খাবৰ কাৰণে লাজ কৰি আছে ইমান ভিডিঅ' যায় আমাৰ ঘৰৰ মানে আৰু আজি প্ৰথমতে আমি আমাৰ নিজৰ প্ৰসাদটো খাই ল'লোঁ আৰু এতিয়া আমি নিমন্ত্ৰণী মানে পূজাত ফালে যাব লাগিল আৰু এয়া সদৰো আহিছে কি হ'ল চকুটো বুজাই আছে বুলি দেখা পাই তাৰ পা নাই বুলি নাই দে উঠাইছো তো গাইজ আমাৰ ঘৰৰ মানে পূজা পাতল কৰি আমি এতিয়া ওলালোঁ নিমন্ত্ৰণী পূজালৈ তো ফাটাৰ ৰেডি হৈ আছে ফাটাৰলৈ যাব লাগিল আৰু এটা মানে কথা আজি পূজাৰ দিনত মানে পূজা আজি যেনেকৈ গাড়ীখন ধুই পাখেলি মানে পূজা চূজা কৰিলে তো গাড়ীখন চলাংটো অলপ সাৱধানকৈ চলাব লাগে নে কি কয় আৰু বাইক চলালে সদায় হেলমেট পিন্ধি চলাব আৰু লগতে ৰাস্তা দি মানে ওলালে যাতে এটা লিমিট মানে স্পীডটো যাতে লিমিট কৰি চলায় কাৰো যাতে ক্ষতি নহয় নিজৰো ক্ষতি নহয় আনৰো ক্ষতি হ'ব নালাগে তো সকলোৱে যেন ধুনীয়াকৈ বাইক গাড়ী চলাব অকল আজি বুলি নহয় আজি জাষ্ট কথাটো কৈ দিলোঁ আৰু আপোনালোকক যাতে ভালকৈ চলায় সকলোৱে কাৰো একো ক্ষতি নহয় তো ব'লো গাইজ গৈ থাকোঁ তো গাইজ হেলমেট আৰু চশমা ল'লোঁ আৰু গৈ থাকোঁ গাইজ মানে চশমাযোৰ মানে টাউন ৰ'দ দিছে তো চশমাযোৰ নিমিলে আৰু একদম চকুত চাপ মাৰি ৰ'ব তো সেইকাৰণে চশমাযোৰ ল'লোঁ আৰু তো গৈ থাকোঁ বিদ্যালয় বুলি যাত্ৰা তো তাৰ পৰা আহি আৰু কৰ্মস্থলীত মানে উপস্থিত হ'ম তো ব'লো গাইজ এই আমাৰ বাচন্তি ৰেডি হৈ আছে আমালৈ যাৰ কাৰণে তো গাইজ নিমন্ত্ৰণী পূজাখনত আহি পালোঁ আৰু খুব ধুনীয়াকৈ গান বাজনা চলি আছে আৰু ভিতৰলৈ সোমাই যাওঁ ব'লক তো গাইজ বেকগ্ৰাউণ্ড মিউজিকটো ছাইড কৰি দিলোঁ নহ'লে কপিৰাইট লাগি যাব তো আমি ভিতৰলৈ সোমাই আহিলোঁ বা খুব ধুনীয়াকৈ বেলুন চেলুনে ধুনীয়াকৈ সজাই দিছে পেণ্ডেলটো আৰু ইয়া মানে পূজাৰ মেইন মানুহখিনি বহি আছে আৰু ঘৰৰে মানুহ গোটেইবিলাক তো মই একবাৰ মানে সেৱা কৰি লওঁ আৰু জয় বিশ্বকৰ্মা কি জয়। তো এইবাৰ গাইজ পূজা মানে বহুত সোনকালে হৈছে, মানে দুদিনীয়া পূজা পৰিছে এইবাৰ।
তো মানে ইয়াতে 10টা বজাতে শেষ কৰিছে পূজা। বাকী ইয়াৰ পূজা চূজা কৰি মানুহখিনি বহি আছে আৰু এতিয়া মানে 12:30 বাজিলে। তো 1 বজাৰ পৰা মানুহ আহিব। তো মই অলপ বহি ল'লোঁ। তো এতিয়া মানে অলপ চাহ পানী খাই লওঁ, তাৰপিছত চাহ পানী খাই আৰু খিচিৰি খাম। তো খিচিৰি খাই মেলি এইবাৰ মোৰ কৰ্মস্থলীলৈ যাম তাৰমানে। তাতে মানে আমাৰ কোম্পানীৰ ষ্টাফ আছে, চব ল'ৰাবিলাক মানে লগৰবিলাক আহি ৰখি আছে আৰু। তো তালৈকে যাম। তো গাইজ কৰ্মস্থলীলৈ আহি পালোঁ। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ। তো গাইজ মেইন গেটেৰে সোমাই মানে আমাৰ কোম্পানীৰ বাহিৰৰ চহৰটো দেখিবলৈ খুব এনেকুৱা এটা মানে ভাল লাগে আৰু বাহিৰৰ পৰিৱেশটো। তো গাইজ এইবাৰ আমাৰ 2 নম্বৰ পূজাত আহিলোঁ। তো পূজা শেষেই হৈছে, মানুহ প্ৰায় গ'লেই আৰু। তো মানে এতিয়া আমি ডাইৰেক্ট আৰু খিচিৰি ফালে যোৱাই ভাল হ'ব চাগে, নে কি কয় গাইজ? তো ব'লো গাইজ খিচিৰি খাই লওঁ আৰু পূজাটো শেষেই হৈছে, মানুহবিলাকো গৈছে। গাইজ আমাৰ মানে কৰ্মস্থলীত খিচিৰি খাই আছোঁ আৰু খিচিৰি বোলে পূজাৰ খিচিৰি বোলে বুলিব নাই। কি কোৱা? কেনেকুৱা খানা কেনেকুৱা হৈছে? খাই ল'ম গাইজ। গাইজ পূজা পাতল শেষ কৰি ঘৰলৈ আহিলোঁ। বাকী আৰু শেষ আৰু আজি পূজা আৰু মানে পূজা আহি আছে, বেলেগ বেলেগ পূজা। তো আমি পূজাবিলাক উপভোগ কৰিব লাগিব আৰু। তো আজি এই পূজাৰ দিনত আমাৰো মানে ঘৰত 2টা ছাগলী মানে আৰু হ'ল আৰু এই 2টা ছাগলী খুব মৰম লগা। আৰু মোৰ আজি এই মোবাইলটোৰো বাৰ্থডে আৰু এই মানে 4 বছৰ সম্পূৰ্ণ হ'ল মোবাইলটোৰো। আজিৰ দিনটোতে আনিছিলোঁ আৰু 2019। তো গাইজ আজিলৈ বাই বাই।